আজিৰ বিষয় বিজেপি আৰু এজিপিৰ মিত্ৰতা কোনটো দলৰ বাবে প্ৰয়োজন আছিল। শেহতীয়াকৈ দেখা গৈছে বিজেপি আৰু এজিপিৰ মিত্ৰতা হৈছে। কেইমাহমান আগত ভংগ হোৱা মিত্ৰতা পুনৰ হ'ল। আকৌ এজিপিৰ মন্ত্ৰীসকল চকীত বহিল। লগে লগে সাধাৰণ ৰাইজৰ মনত এটা প্ৰশ্ন আহিছে। এজিপিয়ে নাগৰিকত্ব সংশোধনী বিল বিৰোধিতা কৰি মিত্ৰতা ভংগ কৰাটো এখন নাটক আছিল নেকি? আহকচোন আমি বুজিবলৈ চেষ্টা কৰোঁ কাৰ বাবে মিত্ৰতাৰ প্ৰয়োজন। আজিকালি বহুতে কয় বিজেপিৰ শক্তি অসমত বাঢ়িছে, তাৰ তুলনাত এজিপিৰ শক্তি একেবাৰে নোহোৱা হৈ গ'ল। কিন্তু ভালকৈ লক্ষ্য কৰিলে দেখা যায় এইটো কেৱল মুখৰ কথা। এইখিনিতে আমি ক'ব বিচাৰোঁ অসম আৰু অসমীয়াৰ সৈতে জড়িত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, যাতে পিছলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে। কোনো ৰাজনৈতিক দলৰ শক্তি হ'ল ভোটাৰ্ছৰ বৃদ্ধি আৰু সাংগঠনিক স্থিতিৰ বৃদ্ধি আৰু তেওঁলোকৰ দলৰ প্ৰত্যক্ষ শাখা সংগঠনসমূহৰ বিস্তাৰ। ইয়াৰ লগতে বিশেষভাৱে কিং মেকাৰ হিচাপে কাম কৰে বিভিন্ন অৰাজনৈতিক বুলি উল্লেখ কৰা সামাজিক সংগঠনসমূহে, যেনে বিজেপিৰ ক্ষেত্ৰত RSS, ABVP, VSP, এজিপিৰ ক্ষেত্ৰত অসমৰ বিভিন্ন জাতীয় সংগঠন, কংগ্ৰেছৰ ক্ষেত্ৰত NSUI, সেৱা দল ইত্যাদি ইত্যাদি। এইবোৰ হ'ল দলসমূহৰ স্থায়ী ভোট বা ৰিজাৰ্ভ ভোট। ইয়াৰ পাছত আহে আকৰ্ষিত ভোট। ইয়াত বিভিন্ন আঁচনি বা সাংগঠনিক প্ৰচাৰ গতিবিধিৰ দ্বাৰা ৰাইজক নিজৰ ফালে কৰা হয়। যোৱা পঞ্চায়ত নিৰ্বাচনত এজিপি আৰু বিজেপি দুয়োটা দলে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেই নিৰ্বাচনৰ ফলাফলসমূহ লক্ষ্য কৰিলে দেখা পাব, প্ৰথম স্থানত বিজেপি, দ্বিতীয় স্থানত কংগ্ৰেছ, তৃতীয় স্থানত এজিপি, চতুৰ্থ স্থানত AIUDF, পঞ্চম স্থানত অন্যান্যই জয়লাভ কৰিছিল। কিন্তু যিবোৰ ঠাইত বিজেপি জিকিছে কংগ্ৰেছৰ প্ৰাৰ্থীয়েও ভাল ভোট পাইছে, আনহাতে এজিপিৰ প্ৰাৰ্থীও যথেষ্ট ভোট পাইছে। অৰ্থাৎ বিজেপি জিকা এটা অঞ্চলত যদি 10টা ভোট আছে বুলি ধৰি লোৱা হয়, তাৰে 4টা ভোট পাইছে বিজেপিয়ে, কংগ্ৰেছে পাইছে 3.5টা ভোট, এজিপিয়ে পাইছে 2টা আৰু অন্যান্যই পাইছে 0.5টা ভোট। আনহাতে কংগ্ৰেছ জিকা বহুত অঞ্চলত কংগ্ৰেছে হয়তো 4টা ভোট পাইছে, বিজেপিয়ে হয়তো 3.5টা পাইছে, এজিপিয়ে হয়তো 2টা পাইছে আৰু অন্যান্যই হয়তো 0.5টা পাইছে। অৰ্থাৎ যদি এজিপি আৰু বিজেপিয়ে এলায়েন্স হৈ খেলিলে হয়, তেনেহ'লে হয়তো যিবোৰ ঠাইত কংগ্ৰেছে জিকিছে তাত বিজেপি এজিপিৰ এলায়েন্সে জিকিলে হয়। ইয়াৰ পৰা বুজা যায় যে এজিপিৰ স্থায়ী ভোট এতিয়াও সংৰক্ষিত আছে বুথসমূহত, যিবোৰে অসমৰ স্বাৰ্থত ভোট দিয়ে আৰু অন্যান্য কাৰণত জাতীয়তাবাদী শিবিৰৰ পৰা ভোট আহে। যদিও বিজেপি বা কংগ্ৰেছৰ তুলনাত ভোটৰ সংখ্যা কমি আহিছে, তথাপিও কিং মেকাৰ হ'ব পৰাকৈ এতিয়াও স্থিতি আছে এজিপিৰ। যদি মিত্ৰতা নোহোৱাকৈ লোকসভাৰ নিৰ্বাচন খেলিলে হয়, তেতিয়া হয়তো ইয়াৰ ফল স্পষ্টকৈ দেখিলে হয়। অৰ্থাৎ মিত্ৰতা অবিহনে কংগ্ৰেছ জিকাৰ আশা অসমত প্ৰবল।